বাবু আছাম। তো মই বৰ্তমান শিলচৰ টাউনত আছোঁ আৰু মই আপোনালোকক দেখাবলৈ আহিছিলোঁ গান্ধী পাৰ্ক। তো বৰ্তমান গান্ধী পাৰ্ক বন্ধ আছে, 2টা বজাত খুলিব। তো এতিয়া মই আপোনালোকক পূজা মণ্ডপ দেখাই কিনে লৈ গৈ আছোঁ আৰু মই উত্তৰপ্ৰদেশ মহাখানে গান্ধী পাৰ্ক। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, বহুত ইণ্টাৰেষ্টিং ভিডিঅ'। তো আপোনালোকক দেখাম বুলি গান্ধী পাৰ্কত যায় সঁচাকৈ মনটো বহুতেই বেছি বেয়া লাগিল, কাৰণ আপোনালোকক দেখাব নোৱাৰিলোঁ। এনেই বাহিৰৰ পৰা অলপ ভিউটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা হৈছে কমেণ্টত জনাব। দাদাক লৈ গ'লোঁ, লগতেও কেল্লা কেল্লি কৰি এনেকৈ থিয়া হৈ আছে আৰু ইয়াতে উপায়তো নাই, যিহেতু বন্ধ আছে। আমি এজন মানুহক সুধিলোঁ, তেওঁক ৰিকুৱেষ্ট কৰিলোঁ, তেওঁ যাব দিয়া নাই। তো 2টা বজাৰ পিছত যাব দিছিলে। তো আজি বাৰু আমি দেখাব নোৱাৰিলোঁ, তাৰ কাৰণে বহুতে বেয়া লাগিছে, মোৰো বহুতে বেয়া লাগিল। তো বেলেগ এদিন দেখাম আপোনালোকক মই গান্ধী পাৰ্কখন, আপোনালোকে ছাপোৰ্ট কৰি যাব। চাওক এখন ইয়াত ফাটেক বাজাৰ বুলি কয়, প্ৰায় 80% মানুহে চিনি পায়। এইটো হৈছে ফাটেক বাজাৰ। আৰু আগলৈকে যাই আছোঁ, কাপোৰ কিনিব যাই আছোঁ গাইজ, আপোনালোকক দেখাই আছোঁ। এইটো মানে প্ৰেমতলা পূজা মণ্ডপৰ হয়। মানে এতিয়া দিনত মানুহ চানুহ নাই আৰু এনেই মাৰি দিলোঁ ভিডিঅ' এটা। এতিয়া আমি শিলচৰ টাউনৰ পৰাই যাই আছোঁ, মোৰ লগত দাদাও যাই আছে। তো টাউনত একো বিশেষ দেখাব পৰা নগ'ল, কাৰণ গান্ধী পাৰ্ক বন্ধ হৈ আছিল আৰু পূজা মণ্ডপতো প্ৰায় বৰ্তমান মানুহ নাই, কাৰণ এতিয়াতো দিনৰ 12টা বাজিল। তো আপোনালোকক মই শিলচৰত ধামাকা পূজা দেখাই আছোঁ। 3 তাৰিখে আমি পূজাত আহি আছোঁ, ৰাতিৰ পূজা দেখাই আছোঁ শিলচৰত, ৰাতিৰ পূজা কেনেকুৱা হয়। তো আমি এতিয়া প্ৰেমতলা পইণ্টৰ পৰা গৈ আছোঁ ৰাংগিহাৰী পইণ্টলৈকে, বেটাৰী ৰিক্সা এখনত গৈ আছোঁ আমি 2জন। তো আপোনালোকে ভিডিঅ'টো চাই থাকক লাষ্টলৈকে, কি দেখাব পাৰোঁ। তো টাউনৰ পৰা আহি এতিয়া আমি নাগাটিলা পালোঁ আৰু এতিয়া আমাৰ কৰঞ্জিত ডেকাক লগ পালোঁ। तो राती हो मुरिया तो बाकी हो जरा बोले खुखरे তো শেষত কাপোৰটো লৈ ল'লোঁ আমি এখন দোকানৰ পৰাই, দাদাৰ দোকানৰ পৰাই। কেনে লাগছে কাপোৰটো লৈ, কেনে লাগছে কওক? তো আজি বিশেষ দেখাব পৰা নগ'ল একো। তো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। আৰু পূজাত ধামাকা ভিডিঅ' লৈ আহি আছোঁ মই বেলেগ এটা ভিডিঅ'।